जोहोलाव नीलेश्वर ब्रह्म आमार जितु फार्स्ट जेनेरेशनर सिंगार आरो तेखेतসকলে बर' संगीतটো स्थापन करार लगते पपुलाराइज करा आरो टेक्निकली रेकर्डिंग करी प्रथम रेकर्डिंग करी तेखेते बर' गीतটো पपुलाराइज करा तेखेते आगभाग लैছিলে आरो সেই কাৰণে नीलेश्वर ब्रह्मर जिबिलाक गीत आছিলে हितु नीलेश्वर देंखो बुली खुकिया एटा सम्मान दिया होइसे आरो हितु लाहे आही एतिया प्राय डायमंड जुबली होबोलै गय आसे तो সেই কাৰণে तेखेतर जितु अवदान आरो बर' समाजर जितु आमार रीति नीति संस्कृति बिलाक तेखेतर गीतर माजेरे एटा यूनिभार्सल एटा एप्रोच तेखेते दिছিলে आरो आजिও সেই गीत बिलाक आमाक अनुप्रेरणा दिए आरो एटा ऐतिहासिक एटा प्रतिच्छेबी बर' जनगोष्ठी जे एटा भूमिपुत्र এই অঞ্চলৰ प्राकृतिर लगत এই অঞ্চলৰ इतिहासर लगत जड़ित হৈ আছে এই গুটি কথাটো তেখেতৰ गीत मात বিলাকত ফুটি উঠিছিলে আৰু সেইবিলাক কথা লৈয়ে আজি বড়সকলে নিজৰ অস্তিত্ব ৰক্ষাৰ যিটো জাৰ্নি সেইটো আৰম্ভ কৰিছে আৰু সেই কাৰণে নীলেশ্বৰ ব্ৰহ্ম যিটো সংগীত সেইটো আমাৰ মাজত পুনৰ নতুন প্ৰজন্মৰ কাৰণে আমি এটা তেখেতসকলে যাতে এই গীত মাতৰ লগত চিনাকি হ'ব পাৰে সেই কাৰণে এই কাৰ্যসূচীটো চৰকাৰীভাৱে লোৱা হৈছে আৰু সেইটো প্ৰত্যেক বছৰে লোৱা হ'ব আৰু আজি ইয়াত আমাৰ নীলেশ্বৰ ব্ৰহ্মৰ সহধৰ্মিনী ইয়াত উপস্থিত আছে তেখেতক আমি সকলো সন্মান জনাইছোঁ তেখেতৰ নামত চৰকাৰে এটা বঁটা দিয়া হয় এই বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰ লগতে DID যিটো লিটিল মাষ্টাৰত নৱজিত নাৰ্জাৰী আমাৰ চেম্পিয়ন হৈছিলে তেখেতক আজি আমাৰ চৰকাৰৰ তৰফৰ পৰা আদৰণি জনোৱা হৈছে আৰু ইয়াত সমগ্ৰ অসমৰে আমাৰ নীলেশ্বৰ ব্ৰহ্মৰ যিটো সংগীত এই সংগীতটো ইয়াত পুনৰ মানে জীৱিত কৰাৰ কাৰণে আজি ইয়াত বহুতে গীত পৰিবেশন কৰিছে আৰু আমাৰ যিবিলাক গীতিকাৰবিলাক আছে যিবিলাক আমাৰ গায়কসকল আছে ইয়াত আহি পেলাই নিজৰ গীত তেখেতসকলে পৰিবেশন কৰিছে মই আশা কৰিছোঁ এই প্ৰগ্ৰামৰ দ্বাৰা বড় জনগোষ্ঠীত সাংস্কৃতিৰ নতুন এটা উত্থান সাংস্কৃতিৰ এটা নতুন জাগৰণ আৰম্ভ হ'ব আৰু বড় সংস্কৃতিটো গোটেই বিশ্বত আমি পপুলাৰাইজ কৰাত আমি সফল হ'ম